সকলোলৈ নমস্কাৰ আৰু হেপী ভোগালী বিহু। আপোনালোকলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু সকলোৰে সুস্বাস্থ্য ভালে থাকক আৰু মোৰ যিমানখিনি মোৰ ভিডিঅ'বিলাক চাই আছে, গতিকে ইসকলে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিব। আৰু আমাৰ এই গোৱালপাৰা ডিষ্ট্ৰিক্টত লখিমপুৰ এৰিয়াত হাতী সংঘাতৰ ভেলাঘৰ বনাইছে, তাতে যাম। কিন্তু পোনপ্ৰথমে আগতে আমি গৈ আছোঁ হাটগাঁৱৰ দৃশ্য অকণমান চাওক আপোনালোকে। ভাল যদি লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু নতুনকৈ যদি চাই আছে কোনোবা ছাবস্ক্ৰাইবটো কৰি দিব। ইয়াৰ ভাইটিসকলৰ লগত আহিছোঁ আমি চাবৰ কাৰণে হাটগাঁও দেখিবলৈ পাইছে। এতিয়া আমি তাৰমানে হাটত চালোঁ, ধুনীয়াকৈ ভাল লাগিছে। আকৌ এয়া ভাইটিসকল আহি আছে ইয়াৰ ৰাস্তা, আমি গৈ আছোঁ। চাওক, ডাঙৰ ডাঙৰ ইউটিউবাৰ বহুত আহিছে, এইবিলাক ইউটিউবাৰ গোটাই। আৰু এয়া চোৱা আপোনালোকে, বহুত ধুনীয়াকৈ বনাইছে। ইয়াতে মানুহ আছে। একচুৱেলি বিহু বুলি ক'লে জাপিটো থাকিবই লাগিব। এয়া পেঁপা জাপি, আকৌ ইয়াতে ঢোলটো চাওক, ইয়াত ঢোল আৰু ধুনীয়া লাগিছে। চোৱা, এইটো গোৱালপাৰা হাটগাঁও বুলি কয় গাঁওখনৰ নাম। চাওক, ইমান ধুনীয়া লাগিছে, আপোনালোকে চাই ভাল লাগিব। এইটো চাহানুৰদা। আমি গৈ আছোঁ, এইটো বাইকেৰে আহিছোঁ। এতিয়া আমি যাম। এতিয়া গাইজ আপোনালোকে চাওক, আমি ঘূৰি ঘূৰি আহি পালোঁ লখিমপুৰ চকীয়া ভাষা পানীচালি। এয়া চোৱা, এইটো কিহৰ কাৰণে বনাইছে আপোনালোকে ছবিটো দেখিয়ে গম পোৱা হ'ল। ইয়াত কণমাৰি ল'ৰা ছোৱালীবিলাকো আছে। হাতী মানুহৰ সংঘাত, ইয়াতে প্ৰত্যেক বছৰে আজি হাতীৰ সংঘাতটো বহুত চলি আছে। গতিকে তথাপি কিন্তু মানুহবিলাকেতো আৰু চাবৰ কাৰণে আহিছে। গতিকে ভোগালী বিহু হিচাপে এইটো ভেলাঘৰ বনোৱা ছিষ্টেমত বনাইছে। গতিকে আপোনালোকে সেইটো কাৰণে সৌন্দৰ্য হৈছে, কিন্তু ইয়াৰ প্ৰতিচ্ছবিৰ উদাহৰণটো বেলেগ। সঁচাকৈ হাতী কেনেকৈ ঘৰ ভাঙি পেলাইছে, এইবিলাক দৃশ্যটো বনোৱাইছে। এইটো কলগছ কিবা কিবি এনেকুৱা বহুত বনোৱা হৈছে ছাইডত। আমিও এনেই ফুৰিবৰ কাৰণে আহিছিলোঁ, সেইটো কাৰণে ইমান শ্বুটিংটো ভাল নহ'ল। ইয়াতো হাতী কেনেকৈ ঘৰ ভাঙিছে দেখুৱাইছে এওঁলোকে। কিন্তু চৰকাৰক মই অনুৰোধ জনালোঁ যে ইয়াৰ ব্যৱস্থাটো ল'ব লাগে। বহুত মানুহ আহিছে। ইয়াৰ চোৱা, বহুত মানুহ। চকীয়া ভাষা পানীচালি।